কি লৈছা হা কাণপুৰি অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, মই বৰ্তমান আছোঁ 515 নং ৰাষ্ট্ৰীয় ঘাইপথত। এই 515 নং ৰাষ্ট্ৰীয় ঘাইপথত ৰাজাখানা দলঙৰ সমীপৰ পৰা মই এতিয়া যাবলৈ ওলাইছোঁ ৰাজাখানা অঞ্চলত যিহেতু শিৱপুৰাণ জ্ঞান মহাযজ্ঞ একটা আয়োজন চলিছে। কেনেধৰণৰ আয়োজন চলিছে সকলোবোৰ দেখুৱাম আপোনালোকক। আহকচোন তেন্তে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, এইখন গেটেৰে ইতিমধ্যে ভিতৰলৈ সোমাই যাব লাগিব, যিহেতু কিছু দূৰত যি মঙ্গলাগৌৰী মন্দিৰ আছে। মঙ্গলাগৌৰী মন্দিৰত 515 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা সোমাই গৈ মঙ্গলাগৌৰী মন্দিৰত পোৱাৰ লগে লগে তাত আয়োজন চলি আছে শিৱ মহাপুৰাণৰ সৈতে মোৰ লগত যাবলৈ ওলাইছে পলাশ আৰু মনোজ দাৰ লগত যাব মোৰ লগত। আমি তেতিয়াহ'লে ভিতৰলৈ সোমাই যাবলৈ চেষ্টা কৰিছোঁ। এতিয়াও মানে ইতিমধ্যে যিখন ঠাইত এই শিৱ মহাপুৰাণ হৈ আছে সেইখন ঠাইত মই আহি উপস্থিত হৈছোঁ। এই মঙ্গলাগৌৰী মন্দিৰৰ এই শিৱপুৰাণৰ স্থলীৰ পৰা মই কেনেধৰণৰ পৰিৱেশ সম্পূৰ্ণ দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক। ইয়াত যিসকল লোক আহে, যিসকল লোক ইয়াত উপস্থিত হয়, সকলো লোককে ইয়াত প্ৰথমে এনেধৰণৰ যি চন্দন আৰু এই অক্ষতাৰ কিবাৰ পৰা ফুট পিন্ধোৱাৰ পাছতে তেখেতসকলক ভিতৰলৈ যাবলৈ দিয়া হয়। ইয়াত এনেধৰণৰ পৰিৱেশ হৈ আছে। বৰ্তমান এই কুশল মাখল পৰিৱেশ সম্পূৰ্ণ ধাৰ্মিক স্থলীত পৰিণত হৈছে। আজিৰ পৰা অনুষ্ঠিত হৈ হোৱা এইখন ভাগৱতৰ যি দৃশ্যসমূহ মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইয়াত এনেধৰণৰ যি কলচসমূহ থোৱা হৈছে, শাৰী শাৰীকৈ যি কলচসমূহ যোৱাকালি দলযাত্ৰাৰ পৰা লৈ অহা কলচসমূহ ইয়াত থোৱা হৈছে। ইতিমধ্যে ব্যাসত শিৱৰ যি শিৱ পাঠ কৰি শিৱৰ জীৱৰ মহাত্মা সকলোবোৰ ব্যাখ্যা তেখেতে আগবঢ়াই থকা ইয়াত দেখিবলৈ পোৱা গৈছে। এনেধৰণৰ পৰিৱেশত এক কুশল মাখল পৰিৱেশ, ধাৰ্মিক পৰিৱেশৰ ইয়াত সূচনা হৈ থকা দেখিবলৈ পোৱা গৈছে। ইয়াত বিভিন্ন লোকসকলে যিহেতু বহি এই ভাগৱত যি শিৱ মহাপুৰাণ ইয়াত শ্ৰৱণ কৰি থকা দেখিবলৈ পোৱা গৈছে। ইফালে পুৰুষসকল আছে, সমান্তৰালকৈ ইফালে যিসকল মহিলাসকল আছে, ইয়াত থকা যি মাতৃসকল আছে তেখেতসকলে এই যি শিৱ মহাপুৰাণ আয়োজনৰ স্থলীত তেখেতসকলে ইয়াত শ্ৰৱণ কৰি থকা সম্পূৰ্ণ দেখিবলৈ পোৱা গৈছে। বিভিন্ন পণ্ডিতসকলে ইয়াত যিহেতু তেখেতসকলৰ যিহেতু মন্ত্ৰ পাঠ কৰি থকা বা তেখেতসকলে পাঠ কৰি থকা তথা তেখেতসকলৰ পাঠৰ ব্যাখ্যা আগবঢ়াই থকা দেখিবলৈ পোৱা গৈছে। পণ্ডিতসকলে তেখেতসকলৰ যি পৰম্পৰানুগত তেখেতসকলে ইয়াত উপস্থিত থকা ইয়াত বহি থকা দেখিবলৈ পোৱা গৈছে। केवल हाम्रो मात्र होइन, यो धर्म सबैको हो। यो धर्मको नाम हो सनातन धर्म। यहाँहरूको स्थापित हुन्छ र त्यो मन्त्रले कहिले काम गर्छ थाहा पाइँदैन माता। जब त्यो मन्त्रले काम गर्दछ अनि हामी भन्दछौँ ओहो त्यसको त भाग्य उदय भएछ। माता, भाग्य उदय यतिकै हुँदैन, त्यसमा तपाईले संस्कार हाल्नु पर्दछ आफ्ना छोरा छोरीको मनमा। যেহেতু বিভিন্ন লোকসকল আছে, চেষ্টা কৰিম ইয়াত যিহেতু ইয়াত অতিথি গৃহ আছে। আজিৰ পৰা অনুষ্ঠিত হোৱা 11 দিনীয়া এই কাৰ্যসূচী অতিথি গৃহ ইয়াত আছে। কাৰ্যালয় নাই যদিও এইফালে দাদা একজন লগ পাইছোঁ, ভালে লাগিছে। আজি আজি যিহেতু দ্বিতীয় দিন, কালি জলযাত্ৰা হৈছিলে, শিৱ মহাপুৰাণ শুনিবলৈ ভক্তগণসকলে এক একজনকে কিছুমান শুনি আছে, কিছুমানে হাত চাপৰি বজাই উপভোগ কৰি আছে।
छुटेर बच्चों मेरा वृद्धाश्रममा पठाउँदैनौ। यो हामीहरूको संस्कार हो, यो संस्कार हाम्रो प्रसाद हो। यसको प्रकार এনেধৰণৰ যি কাৰ্যসূচীৰ মাজতে আজি অনুষ্ঠিত হৈ আছে এইখন শিৱ মহাপুৰাণ। हामी महान होइन। ইয়াত বিভিন্ন লোকসকলে ইয়াত দোকান দিয়া পৰিলক্ষিত হৈছে। বাইদেউ এজনীয়ে কমলা বেচি আছে। এয়া কমলা কিমান টকাত দিলে? 50 পাঁচটা আছে, একটা 5 টাকা নে 10 টাকা? 10 টাকা একটা 10 টাকা। বাইদেউ জনীয়ে কলৰ এটা টেকেলি পিঠা বনাই আছে। কি কি বেছি আছে আপুনি? পিঠা বিশেষং এই পানবাৰী বিশেষং পান পিঠা পান বিক্ৰী হৈছে জানো? বিক্ৰী হোৱা নাই, একেবাৰে বিক্ৰী হোৱা নাই। মানুহে নাই? নাই, মানুহে নাই। বহুত হ'ব বুলি ভাবিছিলে নেকি? বহুতো ভাবিছিলে কিন্তু হোৱা নাই। কি কৰিব, আমাৰ দোষে হ'ব নেকি? ইয়াতে এয়া টেকেলি পিঠা। ইয়াত বাইদেৱে কেনেকৈ টেকেলি পিঠা বনাইছে অলপ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। तपाईबाट एउटा धर्म निस्किन्छ जसले कि सबैभन्दा पहिले तपाईलाई लाग्दैछ तपाईको घरमा केही नराम्रो বাইদেউ কেই মিনিট লাগে একটা টেকেলি পিঠা বলে? तपाईलाई লাগে त्यो ठिक हुन्छ 5 মিনিটমান লাগে। 5 মিনিটমান? 1 মিনিটৰ 2 টকা তেতিয়াহ'লে ন? तपाईको नियमले परिवर्तन आउँछ र परिवर्तन आउँछ। भनो शंकर भगवानको आफूमा परिवर्तन। ইয়াত বিভিন্ন সামগ্ৰীসমূহ আছে। যিহেতু মহিলাসকলৰ যিহেতু গোৰ্খা সম্প্ৰদায়ৰ মহিলাসকলে ব্যৱহাৰ কৰা এই সামগ্ৰীসমূহ ইয়াত দেখিবলৈ পোৱা গৈছে। তদুপৰি বিভিন্ন বস্তু আছে। বাইদেউ ক'ৰ পৰা আহিছে আপুনি? তেজপুৰ। কেতিয়া আহিলে? বিক্ৰী হৈছে জানো? একেবাৰে নাই? ইপিনেও দাদা একজনে বেছি আছে। দাদা বিক্ৰী হৈছে জানো? যাত্ৰা কৰিলে? ক'ৰ পৰা আহিলে আপুনি? ডিব্ৰুগড়। ডিমৌ। বিক্ৰী হোৱা নাই? বিক্ৰী কিমান? কাষ্টমাৰ কিমান আহিছে? কি লৈছা? হা? কাণফুলি। शंकर